আমাৰ অধিকাৰসমূহক আমি সাব্যস্ত কৰিবৰ কাৰণে আমাৰ অধিকাৰ আছে। এই অধিকাৰটো আমাক আজি চৰকাৰে মানে খৰ্ব কৰি দিলে, এইটো খুব অন্যায় কৰাইছে। আৰু ইয়াৰ লগতে আমি চৰকাৰক সকিলো দিছোঁ যে আমাৰ এই যে আজিৰ সংগ্ৰাম কাৰ্যসূচী আছিলে ছেপাৰেট ষ্টেটৰ বড়োলেণ্ড, এই কাৰ্যসূচীক যে তেওঁলোকে বাধা প্ৰদান কৰিলে, তেওঁলোকে হ'ব নিদিলে, এইটোৱে আমাৰ শেষ নহয়। এই সংগ্ৰামত এই যে বাধা প্ৰদান কৰিলে, এই বাধা প্ৰদান কৰাৰ যোগেদি আজি যিমান সংগ্ৰামী আমাৰ বন্ধু আছে, এই সংগ্ৰামী বন্ধুসকলৰ আজি স্পিৰিটটো বেছিকৈ হৈছে। আৰু এই সংগ্ৰামটো আৰু পিছলৈ গৈ গৈ এটা জংগী সংগ্ৰাম হৈ যাব, এইটো আসাম চৰকাৰে জনাটো উচিত। আৰু মানে আমাৰ আগতো এক্সপিৰিয়েঞ্চ আছিলে, আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উপেন্দ্ৰ ব্ৰহ্মৰ নেতৃত্বত যি সংগ্ৰাম হৈছিল মানে সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ কাৰণে, এই সুকীয়া ৰাজ্য বড়োলেণ্ড গঠন কৰাৰ সংগ্ৰামক যেনেকৈ আগৰ চৰকাৰে মুচিবৰ কৰিবৰ কাৰণে যি ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল, কিন্তু এই সংগ্ৰাম লাষ্টত গৈ গৈ জংগী ৰূপত মানে ৰূপান্তৰ হৈছে। এই গতিকে আজিও যে আমাৰ এই গণতান্ত্ৰিক প্ৰচেছক, গণতান্ত্ৰিক আন্দোলনক যদি চৰকাৰে বাধা প্ৰদান কৰিব বিচাৰে, যে বাধা প্ৰদান কৰি যে আমাৰ আন্দোলন মুচিবৰ কৰিব বিচাৰিছে, সেইটো মানে ছাকচেছফুল নহ'ব। আৰু ইয়াৰ দ্বাৰা বেছিকৈহে আমাৰ সংগ্ৰামী স্পিৰিটটো জংগীৰ পৰা জংগী হৈ যাব। সেই গতিকে আগন্তুক দিনত আমাৰ সংগ্ৰামটো জংগীৰ পৰা জংগী হৈ যাব। আৰু ছেপাৰেট ষ্টেট যেনে হ'লেও আমি আদায় কৰি ল'ম, আমাক বড়োলেণ্ড লাগিবই। আৰু বড়োলেণ্ডৰ অবিহনে আমাৰ একো গত্যন্তৰ নাই। যে আজি অসমত আমাৰ বড়োসকলৰ যিটো অৱস্থা, বড়োসকলক যেনেকৈ ব্যৱহাৰ কৰা হৈছে, সেই গতিকে আমি আমাৰ অধিকাৰটো আমি যেনেকৈ সাব্যস্ত কৰিব লাগিব, আমাক বড়োলেণ্ড ৰাজ্য লাগিবই। যে আমাক 2003 যিটো BTC গঠন কৰাইছিলে, এই BTC গঠন কৰাৰ পিছত আমাৰ BTC এৰিয়াত বড়োৰ লগতে যিমানবোৰ ট্ৰাইবেল জনগোষ্ঠী আছে আৰু ইয়াত যিবিলাক বসবাস কৰি আছে মানে বিভিন্ন জাতি গোষ্ঠী, এওঁলোকৰ মাজত ভাল এটা বুজাবুজি হৈছিলে। ইয়াত অঞ্চলত উন্নতি হৈছিলে, এই অঞ্চলত মানে এটা ভাল এটা পৰিৱেশ আছিলে। কিন্তু এইবোৰ গতিটো BTR চুক্তি কৰাৰ পিছত নষ্ট কৰি দিলে। আমাৰ BTC যিটো হৈছিল, উন্নতি হৈছিল, এই উন্নতিক হিংসা কৰিয়ে চৰকাৰে BTR গঠন কৰি আমাৰ BTR যোগেদি আমাৰ যিটো BTC আমি পাইছিলোঁ, BTC 6 শিডিউল ক্ষমতা, এই 6 শিডিউল ক্ষমতাকো আজি উভতি লৈ গ'ল অসম চৰকাৰে। সেই গতিকে আমাৰ উপায় নাই, আমি ছেপাৰেট ষ্টেট আমাক লাগিবই, বড়োলেণ্ড লাগিবই। সেই গতিকে আজি ৰাইজে বুজিছে যে আমাক বড়োলেণ্ডৰ কাৰণে সকলোৱে ওলাই ফুৰিছে যে বড়োলেণ্ড লাগিব। আমি এই কাৰ্যসূচী যে অকল ইয়াতে হৈছে বুলি নহয়, আমি যোৱা 8 আগষ্টতো দিল্লীত যন্ত্ৰৰ মন্ত্ৰত এই মানে বড়োলেণ্ড ৰাজ্য গঠনৰ কাৰণে এটা কাৰ্যসূচী মানে প্ৰদান কৰিছিলোঁ, কাৰ্যসূচী লৈছিলোঁ। আৰু তাতো আমি ভালকৈ এটা দিল্লীত ধৰ্ণা দি আহিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচী আজিৰ পিছতো আৰু হ'ব, লাগাতাৰ হৈ থাকিব।